নমস্কাৰ অসমীয়া টাইমছৰ অন্য এটি ভিডিঅ'লৈ মই আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। পুনৰ এটা ভাল খবৰ অসম পুলিচৰ ফালৰ পৰা আহিছে। অসম পুলিচৰ এডমিট কাৰ্ড মুকলি কৰি দিছে। যিসমূহ পোষ্টৰ কাৰণে যোৱা মাহত আবেদন লৈছিলে সেইসমূহ পদৰ এডমিট কাৰ্ড মুকলি কৰি দিছে। অসম পুলিচ UB কনিষ্টবলৰ 705টা পোষ্ট আৰু AB কনিষ্টবলৰ 1429টা পদৰ এডমিট কাৰ্ড মুকলি কৰি দিছে আজি। অসম পুলিচৰ যিটো অফিচিয়েল ৱেবছাইট SLPRBত আপোনালোকে তাত এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। এডমিট কাৰ্ড লিংক এক্টিভ কৰি দিয়া হৈছে। SLPRBত আপোনালোকে গৈ এডমিট কাৰ্ড ডাউনলোড পৰ্টেলত আপোনালোকে ক্লিক কৰি আপোনালোকৰ এডমিটসমূহ ডাউনলোড কৰিব পাৰিব। এডমিট কাৰ্ড আজি সন্ধিয়া 6টা বজাৰ পৰা এক্টিভ কৰি দিব। তাত উল্লেখ কৰা আছে যে সন্ধিয়া 6টা বজাৰ লগে লগে ডিক্লেয়াৰ কৰিব। আপোনালোকে ৱেবছাইটত ভিজিট কৰি আপোনালোকে আপোনালোকৰ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰি ল'ব। যিহেতু এই কনিষ্টবল AB UBৰ পদসমূহ পূৰাবৰ কাৰণে তীব্ৰ গতিত কাম চলি আছে, সেয়েহে সোনকালে এডমিটসমূহ আপোনালোকে ডাউনলোড কৰি লওক। কেতিয়া আপোনালোকৰ ফিজিকেল টেষ্ট হয় আপোনালোকে জানিব পাৰিব, তাত উল্লেখ থাকিব। আপোনালোকৰ ডেট আৰু আপোনালোকৰ ঠাই ক'ত আপোনালোকে ফিজিকেল টেষ্ট দিব লাগিব সেইসমূহ ঠাই তাত উল্লেখ থাকিব। আপোনালোকে সেয়েহে অতি সোনকালে আপোনালোকৰ এডমিট কাৰ্ডখন SLPRB অফিচিয়েল ৱেবছাইটৰ পৰা ডাউনলোড কৰি ল'ব। লগতে এডমিট কাৰ্ড ডাউনলোড কৰোঁতে যদি আপোনালোকৰ কিবা অসুবিধাৰ সৃষ্টি হয় তেতিয়াহ'লে যিটো হেল্পলাইন নম্বৰ আছে SLPRB তাত আপোনালোকে ফোন কৰি আপোনালোকৰ অসুবিধাটো ক'ব আৰু এডমিট কাৰ্ডখন অতি সোনকালে ডাউনলোড কৰি ল'ব। এইটোৱে আছিল আজি এটা সৰু ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।